চাণক্য মহামতী চাণক্য আছিল এজন শিক্ষক, দাৰ্শনিক আৰু প্ৰধানমন্ত্ৰী। তেওঁক বিশ্বৰ প্ৰথম আৰু সৰ্বশ্ৰেষ্ঠ অৰ্থনীতিবিদ হিচাপে গণ্য কৰা হয়। আনকি তেওঁক অৰ্থনীতিৰ জনক বুলিও সম্বোধন কৰা হয়। চাণক্যৰ জন্মৰ নাম বিষ্ণুগুপ্ত আছিল। চনক নামে এজন আচাৰ্যৰ পুত্ৰ হোৱা বাবে তেওঁক চাণক্য বোলা হয়। ইয়াৰ উপৰি চাণক্য অত্যন্ত কুটিল ৰাজনীতি বিশাৰদ হোৱাৰ কাৰণে তেওঁৰ নাম কৌটিল্য হৈছিল। খ্ৰীষ্টপূৰ্ব ৩৭০ অৰ্থাৎ আজিৰ পৰা প্ৰায় ২৩৫০ বছৰমান আগতে একেধাৰে এজন শিক্ষক, দাৰ্শনিক, প্ৰধানমন্ত্ৰী মহামতী চাণক্যই এনে কিছুমান কথা কৈছিল, যিবোৰ কথা ২০০০ বছৰৰ পিছতো আজিও অতি প্ৰাসংগিক হৈ আছে। এই কথাবোৰে বৰ্তমানৰ আধুনিক জীৱন যাত্ৰাৰ পথত মহান পথ প্ৰদৰ্শকৰ ৰূপত প্ৰত্যেকজন মানুহকে জ্ঞান বুদ্ধিৰ পথৰ আলোকেৰে আলোকিত কৰি তোলে। তেওঁলোকৰ চিন্তা চেতনাৰ স্ৰোতক বিশুদ্ধ আৰু গতিশীল কৰি তোলে। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম চাণক্যৰ কেইটামান গুৰুত্বপূৰ্ণ নীতিৰ বিষয়ে, বিশেষকৈ বন্ধুবৰ্গ আৰু সংঘৰ ওপৰত। ভাল বন্ধুৱে সাফল্যত কিদৰে অৰিহণা যোগায়, বেয়া সংগই কিদৰে আপোনাক ধ্বংস কৰিব পাৰে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। নম্বৰ ১, হাতীক ১০০০ হাত দূৰৰ পৰা, ঘোঁৰাক ১০০ হাত দূৰৰ পৰা, সিংহ থকা জন্তু ১০ হাত দূৰৰ পৰা আৰু দুৰ্জন ব্যক্তিক দেখা মাত্ৰকে সি স্থান ত্যাগ কৰা উচিত বুলি কৈছে। অৰ্থাৎ চাণক্যই এই নীতিৰ দ্বাৰা এইটো বুজাব বিচাৰিছে যে সকলো প্ৰকাৰৰ উপায়েৰে দুৰ্জন ব্যক্তিৰ সংগ পৰিত্যাগ কৰি চলা উচিত। দুৰ্জন ব্যক্তি জন্তু বা পশুতকৈও অধিক ভয়ংকৰ বুলি কৈছে চাণক্যই। নম্বৰ ২, দুজন ব্যক্তিয়ে প্ৰিয় বাক্য ক'লেও তাক বিশ্বাস কৰা উচিত নহয়। তেওঁলোকৰ জিভাৰ আগত মৌ থাকে কিন্তু হৃদয়ত থাকে বিষ। অৰ্থাৎ ইয়াৰ দ্বাৰা এইটো বুজাব বিচাৰিছে যে কাৰো মিঠা কথাতেই ভুল যাব নালাগে, বিশেষকৈ অসৎ ব্যক্তিৰ। অতি মিঠা কথা কোৱাৰ আঁৰত লুকাই থাকে এক স্বাৰ্থ, এইটো বুজা উচিত বুলি চাণক্যই কৈছে। নম্বৰ ৩, অসতৰ সংগদোষত সাধুসকলো বুদ্ধিভ্ৰষ্ট হয়। দুৰ্যোধনৰ সংগত থাকি ভীষ্মক গুৰুচৰ কৰিবলৈ গৈছিল। অৰ্থাৎ ইয়াৰ অৰ্থ হ'ল ধৰ্মপৰায়ণ হিচাপে মহামতী ভীষ্মৰ খ্যাতি জগত বিখ্যাত, কিন্তু অসৎ সংগত থাকি তেওঁ পাপ কাৰ্যত লিপ্ত হৈছিল। অৰ্থাৎ এইটো বুজা যায় যে যিকোনো প্ৰকাৰে অসৎ সংগত ত্যাগ কৰা উচিত। চাণক্যই তেওঁৰ নীতিবচনত এইটো উল্লেখ কৰিছে। নম্বৰ ৪, অতিৰিক্ত সহজ সৰল হোৱা উচিত নহয়। জংঘললৈ গৈ চালে দেখা যায় যে পোনভাৱে থিয় হৈ থকা গছবোৰকহে কাটি পেলোৱা হয়, কিন্তু একা বেকা গছবোৰক এৰি দিয়া হয়। ইয়াৰ অৰ্থ হ'ল অতি সৎ বা অতি সৰল হ'লেই নহ'ব, আপুনি চতুৰ হ'ব লাগিব নিজৰ হিতৰ অৰ্থে। অৰ্থাৎ প্ৰথমে সৰল লোককহে দুৰ্জন ব্যক্তিয়ে ক্ষতি কৰিবলৈ চেষ্টা কৰে। আমাৰ বিশ্বাস এইবোৰ নীতি শিক্ষা আপুনি মানি চলিলে বহুতো বিপদৰ পৰা ৰক্ষা পাব আৰু আপোনাৰ সাফল্যত অৰিহণা যোগাব। এনেধৰণৰ নলেজেবল ভিডিঅ' চাবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। ডিছক্ৰিপশ্যনত ফেচবুক পেজটোৰ লিংক দিয়া আছে।